কাল গাইস আজি গৈ আছো নমতা বিয়া খাবলৈ আৰু আমাৰ গেংটো চাব নেকি চাওক এই গোটেই জাক গৈ আছো নমতা বিয়া এখন 5 নম্বৰখন মোৰ 5 নম্বৰখন আৰু মানে উদয় আছে দিগাস বিপ্লৱ সব আছে মানে এহঁতক এই পিতা আনে গুলকি চিঙি দিলে গুলকি মানে এটা নাথাকিলে কিবা কৰিছে নি একো নাই কৰা এতিয়া ডাইৰেক্ট দম দিছে দম দিবলৈ কি হৈছে হেই তেল নাই আজি মানে বিয়া ঘৰ হিললে যাব দে গাইস আই গলো নমতা বিয়া খাবলৈ 5 নম্বৰখন জীৱনৰ নমতা বিয়া বলক সোমাই যাও যেহেতু দেৱাশিষ ভিডিঅ' আজি আহিছে হাংগা নিশ্চয় হ'বই লাগিব আৰু আজি মানে হিললে যাব কপিৰ পৰা ষ্টাৰ্ট দি দিওঁ আৰু তাৰপিছত দগৰি খাম গৈছিলোঁ আজি নমতা বিয়া 5 নম্বৰ কৰে দেৱাশিষলে আৰু এটা বেছি নমতা বিয়া খাই দিয়ে আৰু কাপ লৈ একদম পুৰা খাম গাইছ এটা খাবলৈ গৈছোঁ একদম মানে বলক সেউজীয়া ৰুটি আহি গ'ল যে আৰু গাইছ মানে খাবলৈ বহি গ'লো আৰু ৰুটি চাওক গ্ৰীণ কালাৰ ৰুটি ফাৰ্ষ্ট টাইম দেখিছোঁ দেখোন কি হ'লতো লাষ্ট নেকি ন' লাষ্ট ন' কিয় আচলতে বিয়া খাবলৈ আহিছোঁ ডুবাই এইটো ডুবাই ৰুটি চাওক সেইকাৰণে এনেকুৱা বাংলাদেশৰ এইটো মুড়ি ঘণ্টা বাংলাদেশৰ বৰ্ডাৰ মোৰহে বিয়া লুইনাৰ লগত আৰু বনগল মানে খাই আছো আৰু এইফালে খুৰীক লগ পাই গ'লো খুৰী বোলে আমাৰ ভিডিঅ' চাইছে ন খুৰী ভাল লাগে নে একদম মজা মজা চাই থাকিব বাংলাদেশৰ নেকি ঠিক আছে এইটো কি কোৱাচোন বাৰু এইটো এইটো চয়াবিন নহয় গৰুক যে দিয়ে চুনা যে চুনা এই নহয় এইটো পেটি কি কুকুৰক দিয়াটো নেকি আমি কম দামী মানুহ না গৰুক দিয়া চুনাটোৱে দিব আমাক পেলাও দিয়ক পেলাও দিয়ক যিমান পেলায় আপোনাৰ কথা পেলাব লাগিব ন এই পেলাই গ'লেই হ'ল আৰু এই নালাগে ই বোলে পলিথিনত ভৰাব ইয়াত অকণমান দি বিপ্লৱৰ মানে গাৰ্লফ্ৰেণ্ড এজনী আছে ন মানে লৈ যাবি মানে ন দে খাই বৈ আহিলো বিয়া ঘৰৰ ভিতৰৰ পৰা এতিয়া গোটেই জাগ আছো অলপমান নাচি দিওঁ বলক মছলা খাব যাম এতিয়া বলক মছলা খাম এতিয়া মছলা গাইস বিয়াত দেখোন মাংস নোখোৱালে মই আচৰিত হৈছিলো মাংস কিয় নোখোৱালে ইমান ডাঙৰ বিয়াখনত কিবা কিবি নাজানো সেইকাৰণে কোৱা নাই দৰা মানে মেইন কথা ৰাতি বোলে মাংস খুৱাব দিনত নোখোৱালে মানে আমাৰ হেভি লছ হৈ গ'ল আৰু মানে বেয়া লাগিছে নমতা বিয়া খাই কেনেকুৱা লাগিল ঐ নমতা বিয়া খাই কেনেকুৱা লাগিল কিন্তু কুকুৰা মাংসহে খাবলৈ পালো গাইছ খাই বৈ আহিলো এতিয়া অলপমান নাচো নে কি কয় তই আহি যা নাচ নমতা বিয়া 5 নম্বৰখন এখন বলা ভিতৰতে নাচা মানে খাই বৈ আহিলো ন আৰু কপি খাম এতিয়া আৰু এইটো ভিডিঅ' আপোনালোকে হিলাই দিয়ক সাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক গোটেই অসমবাসীৰ মাজলৈ শ্বেয়াৰ কৰি দিয়ক আৰু নেক্সট 6 নম্বৰখন নমতা বিয়া হিলাই দিম আমি